সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবে মোৰ শব্দৰ গুহাত গজি উঠে সমনীয়া। দেশ কাৰ জলফাই ৰঙী পোচাকৰ এটা সময় আছিল, আমিও খেলিছিলোঁ ধূলিয়ে বালিয়ে হাবিয়ে বননিয়ে মুকলি মনেৰে। পণবন্দী মাথো আমি, কথাত মৌ বৰষে, কথাত কথাৰ পাগ উঠে, অথচ পাভলুটি মাৰিবলৈ কিমান পৰ। কোনো গৃহৰ চৰু শুকাই, কাৰোবাৰ নজৰে চৌকা। কিন্তু এটা দিন ঠিকেই আহে, সেইদিনা আমি যেন কওঁ চহকী। সময়ত লীন যায় কথা। এই অনুষ্ঠানটোত কবিতা পাঠ কৰিছিল অৰূপ কুমাৰ চাংমাই ডাঙৰীয়াই। এজাক নৈপৰীয়া বতাহ আৰু প্ৰেমৰ কবিতা। চুটি কবিতা, কিন্তু বৰ সুন্দৰ। ভাষা আৰু শব্দৰ ব্যৱহাৰ তেখেতে উপযুক্ত হৈ কৰিছে। এজাক নৈপৰীয়া বতাহ কবিতাটোৰ মানুহ আৰু নৈ জীৱনৰ লগত কিদৰে সম্পৃক্ত আৰু নৈ এখনৰ লগত মানুহৰ জীৱনটোক কিদৰে তুলনা কৰিব পাৰি, ভিতৰি আমি তেনে এটা কথা উপলব্ধি কৰিব পাৰোঁ। আনহাতে ৰতন বৰা ডাঙৰীয়াৰ নাফুক ফুটিছে। এই কবিতাটোৱে জীৱন আৰু প্ৰেম আৰু লগতে সময়ৰ কথা উপস্থাপন কৰিছে। জয়ন্ত মৰাণ ডাঙৰীয়াৰ অপূৰ্ব বেজবৰুৱাৰ এটা সুন্দৰ গীত আমাক পৰিৱেশন কৰি শুনালে। ধ্ৰুৱজ্যোতি শইকীয়াৰ কবিতা কেনে আছা নৈবিনা ফুকন কবিতাটোত আচলতে সম্পূৰ্ণ প্ৰেমৰ কবিতাই, কিন্তু সেই প্ৰেমৰ লগতে সমাজ ব্যৱস্থাটোৰ কথা তেখেতে তাত উত্থাপন হৈছে যে সমাজত থকা যি এটা অস্থিৰতা, অনিশ্চয়তা, নাৰী আৰু মানুহৰ যি বুকুত সোমাই থকা ভয়, সেই ভয়টো কিন্তু তাৰ মাজতে প্ৰকাশ পাইছে। হেমেন চাংমাই ফাগুনৰ স্তৱক শুনালে। টংকেশ্বৰ কৈদেৱে সদানন্দ গগৈৰ এটা সুন্দৰ গীত আমাক শুনালে। নৱজ্যোতি তামুলী ডাঙৰীয়াৰ লিমাৰিক আমি শুনিবলৈ পালোঁ। আৰু বাকী গোটেইকেইজন কবিয়ে আচলতে এক সুন্দৰভাৱে উপস্থাপন কৰি আজিৰ অনুষ্ঠানটোক এটা সুন্দৰ অনুষ্ঠান হিচাপে উপহাৰ দিলে। আৰু এই অনুষ্ঠানটো এক সফল অনুষ্ঠান হৈছে বুলি আমি উপলব্ধি কৰিব পাৰোঁ। আৰু আকাশবাণী ডিব্ৰুগড়ে যি অনুষ্ঠানটোৰ বাণীবদ্ধকৰণৰ ব্যৱস্থা ল'লে, আকাশবাণী ডিব্ৰুগড় তাৰ বাবে ধন্যবাদৰ পাত্ৰ। আৰু যিসকল কাৰিকৰী লোক ইয়াৰ লগত সংযুক্ত হৈ আছে, তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অনাতাঁৰ কেন্দ্ৰই হওক বা দূৰদৰ্শন কেন্দ্ৰই হওক, এই অনুষ্ঠান বাণীবদ্ধ হোৱা নাই, প্ৰচাৰো হোৱা নাই। সেইবাবে আমি কবি সন্মিলনৰ বৰডুমচা শাখা কবি সন্মিলনৰ বিষয়ববীয়াই আলোচনা বিলোচনা কৰি ভৈৰৱ গোহাঁইদেৱৰ লগতে যোগাযোগ কৰিছিলোঁ যে তেনেকুৱা ধৰণৰ কিবা এটা অনুষ্ঠান আমাৰ এই ঠাইত অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰিব পাৰিব নেকি। তেওঁ ব্যৱস্থাটোৰ কথা আমাক জনালে আৰু সেই পদ্ধতিৰ দ্বাৰাই গৈ আমি অনাতাঁৰ কেন্দ্ৰৰ লগত যোগাযোগ কৰিলোঁ আৰু সেই অনুষ্ঠানটো আজি আয়োজন হৈছে। সেইবাবে ভৈৰৱ গোহাঁই ডাঙৰীয়াকে প্ৰমুখ কৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ ভৱিষ্যতেও আপোনালোকে এনেধৰণৰ অনুষ্ঠান এই অঞ্চলটোত বাণীবদ্ধ কৰি হওক বা ইয়াৰ পৰাই প্ৰতিভাৱান কিছুমান মানুহক মাতি নি আপোনালোকৰ কেন্দ্ৰতে বাণীবদ্ধ কৰি প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব। আৰম্ভণিৰ পৰা বৰ্তমানলৈকে অনুষ্ঠানটোত উপস্থিত থকা আমাৰ কবি সন্মিলনৰ সন্মানীয় সভাপতি
নৱজ্যোতি তামুলী ডাঙৰীয়াকে প্ৰমুখ কৰি বিশিষ্ট অতিথি আমন্ত্ৰিত অতিথি আৰু স্থানীয় ৰাইজকো কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধুনীয়াকৈ অনুষ্ঠানটো সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা লোৱা পৰিচালক পুলক কুমাৰ গগৈ ডাঙৰীয়া বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানটো সামৰণি হৈছে বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।